फालानाव थांनानै फैनानैसो जाफैनोसै आंथ' नुवाखै ओमफ्राय नै दरखंसो आं फैबाय मोनायावथ' आं नेबाय थाबाय बे खथा खिथायनानै दे होमबा आं बाव नेबाय थानोसै दे नोंसोरबो सर होनोसैबा होननानै नेबाय थाबाय आं बोरायखौ फैगोन होननानै माथो खोनांगौबा दा माथोबो गैया माबो गैया नालाय दा गैला जिखि আমাৰ যিখিনি ঘৰ বাৰী খেতি পথাৰ নষ্ট যেটো কৰিলে তেখেতৰ ক্ষতিপূৰণটো চৰকাৰে দিব লাগে আজি বিটিসি চৰকাৰ আছে অসম চৰকাৰ আছে যিখিনি মানে বন বিভাগৰ ডিপাৰ্টমেণ্টৰ ইএম আছে বা মন্ত্ৰী আছে তেখেতে আমাৰ আজিৰ যিখিনি মানে ৰাতিত ইমান এশটা বা হাতী আহি পেলাই গৰীব মানুহৰ ঘৰ বাৰী ভাঙি দি গ'ল আৰু আমাৰ ইয়াতে মানে খেতি পথাৰৰ ক্ষতি কৰি দি গ'ল এইবিলাকৰ কাৰণে চৰকাৰে মানে ক্ষতিপূৰণ দিয়াটো আমি বিচাৰো আৰু ৰাইজে বিচাৰে সবেই বিচাৰিছে কাৰণ তেখেতে গৰীব মানুহ দিনবোৰ মানে হাজিৰা কৰি খোৱা মানুহ ফালানাव थांनानै फैनानैसो जाफैनोसै आंथ' नुवाखै ओमफ्राय नै दरखंसो आं फैबाय मोनायावथ' आं नेबाय थाबाय बे खथा खिथायनानै दे होमबा आं बाव नेबाय थानोसै दे नोंसोरबो सर होनोसैबा होननानै नेबाय थाबाय आं बोरायखौ फैगोन होननानै माथो खोनांगौबा दा माथोबो गैया माबो गैया नालाय दा गैला ओमफ्राय नै दर फुङावसो राजुआ आयंआ थैबाय होनना खोन्थाबाय आयं थैबाय नालाय आयंआ थैबाय होनबाय नालाय आङो बिदिस' होननानै आङो ग्रोबनो फैदो माबार फैदो होनबोबायना बे फैबाय आं गैया ओमफ्राय आं मिथियासै फैदो नागिरै खनथाम खनब्रै बे हाग्रायाव निजिया सिजोबलायबायसो नागिरनायानो हाग्रायावसो थादों बे होननानै হাতী যোৱাকালি আমাৰ ইয়াতে মোটামুটি 7:30-8টা মানত আহি পাইছে মানে ফাৰ্ষ্টত পিনে মানে আশ্ৰাবাৰী খৈৰাণী আশ্ৰাবাৰীত আছিলে আৰু চিমলিগুৰি গড়মাৰা এতিয়া আছিলে তাৰপিছত যিমানখিনি মানে ফৰেষ্টাৰ কেইটা মই বুজি পোৱা মতে বা জানা মতে তাতে পাগলা নদীত মানে গোটাইখিনি মানে নামাবা মানে খেদি পেলাই পঠাই দিব খুজিছিলে কিন্তু যিখিনি ৰাইজৰ আমাৰ ৰাইজৰো কিছুমান ভুল থাকে মানে হাতী যাবৰ কাৰণে মানে ৰাস্তাটো এৰি নিদিয়ে ইয়াৰ কাৰণে তাৰ মানে হাতীটো আমাৰ ইয়াতে উল্টা আহি পেলাই আমাৰ যিটো চিমলাবাৰী আমাৰ এই সুবৰ্ণশিৱপুৰত আহি পেলাই বহুত মানে আমাৰ গাঁৱৰ যিখিনি ঘৰ বাৰী গোটাই ভাঙি দিয়া হৈছে আৰু কিমানটামান ঘৰ ক্ষতি কৰিছে মোটামুটি আমাৰ এতিয়া 6 গিৰিমান হ'ব এই দক্ষিণ পৰা আপোনাৰ চম্পক বড়ো আৰু অকন মুছাহাৰী এপিনে ৰাকেশ বড়ো পদমী বড়ো হয় তেখেতৰ মাকৰ নাম আৰু ইয়াতে আপোনাৰ অঞ্জালু বড়ো বিগ্ৰাই বড়ো আৰু আপোনাৰ এই সতীশ দাস তেখেতৰ ঘৰ বহুত গৰীব মানুহ হয় তেখেতে গোটাইখিনি ঘৰ বাৰী গোটাই মানে থাকবা জাগাই নাই গোটাই ভাঙি দিছে কিমানটামান হাতীৰ জাত আছে হাতীৰ জাতটো মোটামুটি আমি যেতিয়া মানে ইয়াত 8টা মানত আহি পোৱা দেখা পাইছো পথৰত পুৰা লাইন তো মানে 200 মিটাৰ মান 150 মিটাৰ মান লাইন এনেকুৱা হয় খেতিটো খাই আছে তাতে 90-100টাৰ মাজত হ'ব আৰু হাতীটো বন বিভাগৰ লোক আহিছিল নেকি বন বিভাগৰ লোকটো মানে ইমান সোনকালে অহা নাই যেতিয়া মানে আমাৰ হাতীটো গোটাই ধান খোৱাৰ পাছত খেদি দিলে ইয়াৰ পাছত মোটামুটি মোটামুটি 1 ঘণ্টামান পিছত আহি পাইছে আৰু তেখেতে 1 ঘণ্টামান পিছত আহি পেলাই মানে ইয়াতে তথাপিও তেখেতে একো কৰিব পৰা নাই হাতীৰ আৰু মানে 2-3টা মানে জাগাত মানে যোৱা হৈছে আৰু তেখেতে ইয়াৰ কাৰণে মানে বন বিভাগৰ মানে ইমানখিনি মানে যিখিনি কাম কৰিব লাগিছিল ইমানখিনি কামটো কৰিব পৰা নাই আৰু বনৰীয়া হাতীৰ যি আতংক এই অঞ্চলত প্ৰায়ে চলি থাকে হয় এতে মানে আজি মাত্ৰ নহয় প্ৰত্যেক বছৰে মানে বনৰীয়া হাতী আমাৰ ইয়াত আহি পেলাই আমাৰ হি চিমলাবাৰী সুবৰ্ণশিৱপুৰ মাত্ৰ নহয় উত্তৰ অঞ্চলৰ আমাৰ সুবনকাটাই হওক বা আমাৰ নৱস্তি হওক বা ইপিনে বগাজুলে হওক এই অঞ্চলত আহি পেলাই বহুত মানে উন্নিষ্ট বা পাব্লিকৰ কাৰণে নষ্ট কৰি থাকে আৰু এনেকুৱা কাৰণ এইটোৱে আহ্বান কৰিছো যে কি আমাৰ যিখিনি ঘৰ বাৰী খেতি পথাৰ নষ্ট যেটো কৰিলে তেখেতৰ ক্ষতিপূৰণটো চৰকাৰে দিব লাগে আজি বিটিসি চৰকাৰ আছে অসম চৰকাৰ আছে যিখিনি মানে বন বিভাগৰ ডিপাৰ্টমেণ্টৰ ইএম আছে বা মন্ত্ৰী আছে তেখেতে আমাৰ আজিৰ যিখিনি মানে ৰাতিত ইমান এশটা বা হাতী আহি পেলাই গৰীব মানুহৰ ঘৰ বাৰী ভাঙি দি গ'ল আৰু আমাৰ ইয়াতে মানে খেতি পথাৰৰ ক্ষতি কৰি দি গ'ল এইবিলাকৰ কাৰণে চৰকাৰে মানে ক্ষতিপূৰণ দিয়াটো আমি বিচাৰো আৰু ৰাইজে বিচাৰে সবেই বিচাৰিছে কাৰণ তেখেতে গৰীব মানুহ দিনবোৰ মানে হাজিৰা কৰি খোৱা মানুহ আজি যদি এদিন হাজিৰা নকৰিলে তেখেতে মানে এদিনৰ মানে ভাত খাবলৈ নাপায় 3 সাঁজ ভাত খাব নাপায় গতিকে ইয়াৰ ক্ষতিপূৰণটো মানে চৰকাৰে দিব লাগে এটো ৰাইজে মানে সবে আহ্বান কৰিছে আৰু মই এটোই কম
যে আজি যে আমাৰ এই অঞ্চলৰ পৰা যিখিনি 100 বা 90টা 100টা মানে হাতী পাল আছে আজিও আছে আমাৰ এই জপাদং মানে চেৰিকালচাৰ এটা ডিপাৰ্টমেণ্টৰ ফাৰ্ম আছে তাতে মুগা পুলু পোহে তাৰ এটা বাঁহৰ বাগান আছে তাতে এতিয়াও মানে 60-70টা 50টা এনেকুৱা হাতী মানে ঘুমাই আছে বাকী হাতী উত্তৰে গৈছে সেইটো মই গম পাইছোঁ গতিকে যিটো ডিপাৰ্টমেণ্টৰ মানুহবিলাকে আহি ফৰেষ্টৰ মানুহবিলাকে আহি হাতীটো আমাৰ সেই অঞ্চলৰ পৰা মানে বেলেগত মানে খেদি দিব লাগে যাতে সেই অঞ্চলৰ গৰীব মানুহবিলাকৰ হওক বা পাব্লিকৰ মানে কোনো মানে কষ্ট মানে নাপায় আৰু ক্ষতিপূৰণ যাতে নহয় ইয়াৰ কাৰণে মই আজি বা আমাৰ ৰাইজে অনুৰোধ কৰিছে যে আজি বন বিভাগৰ মানুহ আহি পেলাই যিখিনি হাতী আছে সেই হাতীটো আমাৰ সেই অঞ্চলৰ পৰা মানে খেদি দিয়াটো আমি বিচাৰোঁ আৰু